Audio Jungle. Audio Jungle. Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। পাটনা থেকে অন্য এটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ লখিমপুৰত কিয় গৈ আছোঁ, কি কৰিম আপোনালোক সকলোকে দেখাই দিম। ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোকে চাই থাকক। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলত আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল আইকনটো ক্লিক কৰি দিব। আমি ঘৰৰ গোটেইকেইটা আহি আছোঁ। তেল ভৰাব আহি আছোঁ। এইটো ধেমাজি নতুন তেল ডিপু। আগতে মই অহা নাই। শুনা নেকি? আমি অহা নাই বাৰু এই তেল ভৰাবলৈ। হ'ব। তেল ভৰাই মেলি ল'লোঁ। এতিয়া আমি গৈ থাকোঁ। বেটাৰ বাবে চিপছ আৰু মোৰ বাবে এইকেইটা লৈ লৈছোঁ। দূৰ ৰাস্তা গ'লে মোক লাগেই এইকেইটা। আমাৰ দেৰি হোৱাৰ বাবে বেটাই পেটেদি হৰ্ণ বজাই আছে। গোগামুখ টাউন পোৱাৰ আগত এই জেগাডোখৰত অলপ সময় ৰৈ ফটো এখন তুলিলেহে ভাল লাগে। এয়া গোগামুখৰ হনুমান মন্দিৰ। গাড়ীৰ ভিতৰৰ পৰাই সেৱা ধৰিছোঁ। যিহেতু পিছবেলা আহিছোঁ, ভাত পানী খাই আহিছোঁ, মন্দিৰ ভিতৰত নোসোমাওঁ। এয়া সোৱণশিৰি দলং। আহি পাই গ'লোঁ সেই পদুমণি আই থান। থানখন ধুনীয়াকৈ ভিডিঅ' দেখাম বুলি ভাবিছিলোঁ, কিন্তু এই ডাঙৰ গাড়ীখন ৰখি দিলে বাবে দেখাব নোৱাৰিলোঁ। ইমান ধুনীয়াকৈ ৰ'দ দি থকা বতৰটো হঠাতে বৰষুণ আহি গ'ল। বতৰটো গোটেই ক'লা মলা কৰি আহিছিল, ডাঙৰ বৰষুণ দিছে। পাই গ'লোহি মানে খুৰা, পেহী, পেহা আৰু আমাৰ বেটা ভিতৰত নাথাকে। বাইকৰ বিয়া খাব আহিছে আৰু সি ভিতৰত সোমাই থাকিব নি? পেণ্ডেলটো চাবলৈ বাহিৰলৈ ওলাই আহিছে দেই। এতিয়া খাবলৈ বহি লৈছোঁ। ধুনীয়াকৈ খাই মেলি লওঁ। ভিডিঅ'টো চাই থাকক আপোনালোকে। খাই মেলি আহিলোঁ। ল'ৰা খেলিব লাগিছে। বিয়া ভাগিলে যিহেতু মানুহ পাতল হ'ল আৰু সি ধুনীয়াকৈ খেলিব পাৰিছে। পূৰা ফূৰ্তি কৰি আছে আৰু ফটো মাৰিছে বুলি ৰৈ আছোঁ। পিছত গম পাইছোঁ ভিডিঅ' কৰি আছিলে। আৰু পিছফালে খুৰা ৰৈ আছে বুলি মোক খবৰে নাই। পিছত হাজবেণ্ডে ক'লত উৰণিখন টানি লৈছোঁ। এবাৰ বেটা লাগি গ'ল পেহী আইতাকৰ লগত খেলিবলৈ। পৰিয়ালৰ মানুহবোৰৰ লগত থাকিলে সময়বোৰ কেতিয়া পাৰ হৈ কেনেকৈ যায় গমেই পোৱা নাযায়। ৰাতি বহুত দেৰি হৈ গ'ল। আমি ঘৰলৈ আহিব লাগে। সকলোৱে থাকিবলৈ কৈছে আৰু থাকিবলৈ বহুত অসুবিধা হৈ যায়। ৰাতিপুৱাও অফিচ আছে, ল'ৰা লৈ যোৱা, ইপিনে খোৱা বস্তু একো নিনিলোঁ, তাৰ কাপোৰো নিনিলোঁ। যিহেতু গম পায় ন, সৰু ল'ৰা ছোৱালী থকা মাকবিলাকে কিমান অসুবিধা হয় ক'ৰবাত থাকিব হ'লে ল'ৰা বস্তু নিনিলে। আৰু সেইবাবে ৰাতিখন আহি গ'লোঁ। ৰাতি পদুমণি থানখন দেখাই দিছোঁ, দিনত দেখাব নাপালোঁ বাবে। আৰু ৰাস্তা যি বেয়া ৰাস্তা। আগৰ গাড়ীখনত আমাৰ পেহীহেঁত গৈ আছে, একে ধেমাজিলৈকে গৈছে সিহঁতিও। ভিডিঅ'টো এতিয়াই সামৰি দিওঁ বুলি ভাবিছোঁ। ঘৰত গৈ ভিডিঅ' কৰা মুড নাথাকেগৈ আৰু যিহেতু ভাগৰে জুগৰে আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। পুনৰ আকৌ আহিম নতুন এটি ভিডিঅ' লৈ। ভিডিঅ'টোত বেছি বিশেষ একো